বনৰীয়া হাতীৰ মুক্ত বিচৰণ বাটৰহাট চেংপাৰা অঞ্চলত হেমাংগ ঠাকুৰীয়াৰ লগতে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী সচেতন ৰাইজৰ। দক্ষিণ কামৰূপৰ বাটৰহাট দহালি গাঁও তথা তাৰ কাষৰীয়া জনবহুল বৃহত্তৰ ৰাজাপুখুৰী গোসাই মেধিপাৰা ৰঙামাটি ভাগৱতীপাৰা আদি অঞ্চলত আজি প্ৰায় 2 বছৰ ধৰি হাতী আৰু মানুহে সহাৱস্থান কৰি আহিছে। হাতীৰ 40জনীয়া জাকটো মেঘালয়ৰ পৰা ৰাণী হৈ আহি জনাঞ্চলত প্ৰৱেশ কৰে। 40জনীয়া জাকটোৰ পৰা 500টা আহি গয়া ৰাইজৰ ঘৰে ঘৰে গৈ ধানৰ ভঁৰাল তথা বাৰীৰ কলগছ নাৰিকল গছ খাই ফুৰি গয়া ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি তোলে, কিয়নো হাতীকেইটাই ঘৰত প্ৰৱেশ কৰি ওলোৱা ৰাস্তা বিচাৰি নাপাই ঘৰৰ ৱাল পৰ্যন্ত ভাঙি চিঙি থৈ যায়, যাৰ ফলত গয়া ৰাইজ এতিয়া গভীৰ সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে। সন্ধিয়া হ'লেই হাতীৰ আক্ৰমণৰ আশংকাত জনবহুল অঞ্চলটোৰ বাসিন্দাসকল শংকিত হৈ পৰে। আপোনাৰ সন্তানৰ বাবে নিৰ্ভৰযোগ্য ইংৰাজী মাধ্যমৰ শিক্ষা প্ৰতিষ্ঠান বুকৰ মৌমানস্থিত সাউথ পইণ্ট স্কুল বুকো। এডমিশ্যন going on pre nursery to class 5. Contact 8822628086 or 8099745544. উক্ত বাতৰি আমি ধাৰাবাহিক পৰিৱেশন কৰি আহিছো। যোৱাকালি স্থানীয় বিধায়ক মহোদয়ৰ লগতে ডিএফঅ চাৰ্কেল অফিচাৰ ৰেঞ্জাৰ আৰু বন বিভাগৰ অন্যান্য বিষয়াৰ উপস্থিতিত এখন বিশেষ বৈঠক অনুষ্ঠিত কৰে। বিধায়ক মহোদয়ৰ লগতে বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে 10 মাৰ্চ মঙলবাৰে ৰাজাপুখুৰী অঞ্চলত হাতী খেদিবলৈ উপস্থিত হয় আৰু সকলো নিজ চকুৰে প্ৰত্যক্ষ কৰে। এই সন্দৰ্ভত ৰঙামাটি অঞ্চলৰ ৰাইজে জানিবলৈ দিয়া মতে পূৰ্বতে ৰাইজে হাতীৰ উপদ্ৰৱ সন্দৰ্ভত স্থানীয় লোহাৰঘাট বনাঞ্চলিক বিষয়া কাৰ্যালয় কেইবাবাৰো অৱগত কৰিছিল, কিন্তু পৰ্যাপ্ত বনকৰ্মী নথকাৰ অজুহাতত হাতীকেইটা কাৰ্যত ৰাইজক সহযোগ কৰাৰ সলনি দুধকৰি পাহাৰৰ নামনিত হাতী অহা যোৱা কৰা পথত হাতীৰ পৰা সাৱধান বুলি 2খনমান ছাইনবোৰ্ড লগাই দিয়ে দায়িত্ব সামৰিছে বন বিভাগে। কোনো ধৰণৰ সংৰক্ষিত বনাঞ্চল নথকা বাটৰহাট চেংপাৰাৰ দৰে জনবহুল অঞ্চলৰ পৰা বনৰীয়া হাতীকেইটা যদি খেদি পঠিয়াবলৈ চৰকাৰে যদি স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰে তেনে অনাগত দিনত অঞ্চলটো হাতী মানুহৰ সংঘাত হোৱাটো নিশ্চিত বুলি আশংকা কৰা হৈছে। বুকুৰ ৰেক্সিয়াত নতুনকৈ দীক্ষিতা সুইটছ এণ্ড বেকাৰী, দীক্ষিতা ৰেষ্টুৰেণ্ট, দীক্ষিতা ভোজনালয় আৰু দীক্ষিতা মাৰ্টৰ একেলগে সংযোজন বুকুৰ আকচিয়া। এই ৰাজাপুখুৰী এৰিয়াত এতিয়া বৰ্তমান 5টা হাতী ইয়াতে আমি গম পালোঁ আৰু আজি এখন আমাৰ বৈঠক হৈ গ'ল দুপৰীয়া। আমাৰ চাৰ্কল অফিচাৰ আছিলে, আমাৰ ডিএফঅ আছিলে ৱেষ্টৰ আৰু আমাৰ ৰেঞ্জাৰসকল আছিলে, সকলোৰ উপস্থিত অফিচাৰসকলৰ উপস্থিতিত আজি এখন বিশেষ বৈঠক কৰা হ'ল যে হাতীৰ যিটো ইয়াতে অলপ উপদ্ৰৱ চলা বুলিয়েই ক'ব লাগিব। উপদ্ৰৱ যি চলিছে, আমাৰ প্ৰায়বিলাক মানুহৰ খেতি নষ্ট কৰিছে। আজি ধান যিটো ঘৰত ভঁৰাল হিচাপে ৰাখিছে তাৰো ধান খাই আছে। বৰ্তমানো আপুনি দেখিব, আমি মিটিঙৰ পিছতে ইয়াতে আহিলোঁ, খবৰ পাই যে আমাৰ ৰাজাপুখুৰীত 5টা হাতী এতিয়া বৰ্তমান এঘৰ মানুহৰ বেক চাইডে ভঁৰাল ঘৰত তেওঁলোকে খাই আছে বৰ্তমান। চ' এটা চিৰিয়াছ কণ্ডিশ্যন, কিয়নো আমি মানুহখিনি যথেষ্ট শংকাত আছে। কিন্তু আমি দেখিছিলোঁ বিগত সময়ছোৱাতো হাতী আমি এবাৰ ড্ৰাইভ এটা কৰি হাতী খেদোৱাৰ ব্যৱস্থা হৈছিলে, হাতী খেদাই পঠাই গৈছিলে, কিন্তু আৰু 2-3 মাহ পিছতে আকৌ বেলেগ এটা হাতীৰ এটা জাক আৰু আহিছে ইয়ালৈ। চ' আমি এতিয়া বৰ্তমান সেইটো এটা ডিছকাশ্যন হৈ গৈছে যে কি পদ্ধতিৰে এটা তেওঁলোকক আকৌ ইয়াৰ পৰা খেদি পঠাব পাৰি, এনেকুৱা ডিছকাশ্যন হৈছে। আৰু আজি আমি প্ৰেক্টিকেলি চাব আহিছোঁ। আমি আমাৰ গোটেইখিনি আছে, আমাৰ ডিএফঅ পৰ্যন্ত আমাৰ চাৰ্কল অফিচাৰ আছে, আমাৰ ৰেঞ্জাৰসকল আছে, ফৰেষ্টৰ আমাৰ বিষয়ববীয়াসকল আছে। আমি প্ৰেক্টিকেলি দেখিলোঁ যে সঁচাই বহুখিনি তেওঁলোকে যথেষ্ট আমাৰ ক্ষতি কৰিছে আমাৰ সৰ্বসাধাৰণ ৰাইজৰ। চ' নিশ্চয়কৈ আগন্তুক দিনবিলাকত আমি কিদৰে ইভাকুৱেট কৰিব পাৰি বিশেষকৈ এইখিনি আমি চাব লাগিব। আমি আৰু নিশ্চয়কৈ আশা কৰিছোঁ যাতে এই সমস্যাটো অতি কম দিনৰ ভিতৰত আমি এটা ইমিডিয়েট 2-3 দিনত এই সমস্যাৰ সমাধান কেতিয়াও নহয়। নিশ্চয়কৈ আমি যিমান পাৰোঁ সোনকালে এটা বিশেষ ব্যৱস্থা যাতে লওঁ। ডিছকাশ্যন চলি আছে, ফৰেষ্টৰ বিষয়ববীয়াৰ লগত ডিছকাশ্যন চলি আছে, কিদৰে কৰিব পাৰি এইখিনি কথা নিশ্চয়কৈ আপোনালোকক জনাম। এতিয়া চাওক, এতিয়া এই হাতীখিনি আমাৰ 4-5 বছৰৰ পৰা এই অঞ্চলত মানে হাতীখিনি বসতি কৰি আছে। এতিয়া কথা হ'ল, আমি হাতী আৰু মানুহৰ সহাৱস্থানৰ বাহিৰে এতিয়া আজিৰ পৰিৱেশত আমাৰ বিকল্প ব্যৱস্থা নাই যেন লাগে। কাৰণ এই হাতী 5-6টামান হাতী থাকে, আৰু যদি অকলশৰীয়া হাতীও থাকি লয় তেতিয়াহ'লে আমি কিবা এটা ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ পাৰ্মিশ্যন লৈ ৰেগুলাইজ কৰি হ'লেও আমি কিবা এটা তাক উঠাই নিব পৰা গ'ল। জাক এটা আহে, কেতিয়াবা জাকটোত কিবা 42টালৈকেও থাকে, কেতিয়াবা তেনেকুৱা হয়। এতিয়া যোৱা বছৰো আমি এটা ড্ৰাইভ দিছিলোঁ, নিশ্চয় আপোনালোকে জানে। 2দিনীয়া ড্ৰাইভ এটা দিছিলোঁ আমি। হাতী গ'ল একদম এই ৰাণী হৈ মেঘালয় উঠিলে, কিন্তু 15 দিন পিছত আকৌ হাতীজাক আকৌ ৰিটাৰ্ণ হ'ল, ইয়ালৈ আহে। আৰু এই হাতীজাক আমাৰ স্থানীয় নহয়, আমাৰ দক্ষিণ কামৰূপৰ আমাৰ নহয়। এই হাতীজাক মেঘালয়ৰ পৰা আহে আৰু এই ৰাণী চাইডেদি আহে।
আৰু আমাৰ যিখিনি হাতী আছে, আমাৰ যিখিনি হাতী লোকেল হাতীখিনি যিখিনি আছে সেইখিনি আমাৰ চানডুবি কেন্দ্ৰিক হৈ থাকে। তাত প্ৰায় 35টামান হাতী আমাৰ আছে। আৰু সেইখিনি হাতীয়ে কোনো ধুনীয়াকৈ থাকি মানুহৰ লগত সহাৱস্থান কৰি থাকে। আৰু মানুহবিলাকক কোনো ডিষ্টাৰ্ব নিদিয়ে আৰু হাতীয়েও মানুহক ডিষ্টাৰ্ব নিদিয়ে। এনেকুৱা নহয় আজি যিটো পৰিৱেশ দেখিলোঁ, সেনেকুৱা পৰিৱেশ তাতে নাই। বঢ়িয়া শান্তিৰে থাকে, মানুহো থাকে, হাতীৰো থাকে। এতিয়া আজি মই চালোঁ, দেখিছোঁ হয় এইটো তাৰমানে এই বহুত আমাৰ জনাঞ্চল এইটো। জনাঞ্চলৰ হাতী সোমালে আৰু হাতী সোমাই কিন্তু ওলোৱা ৰাস্তাটোত সিহঁতে এৰি নাপায়। সেইকাৰণে মানুহৰ ঘৰৰ ৱাল বা কিছুমান ঘৰ আৰু ধান এইবিলাক অনিষ্ট কৰিছে। এতিয়া আজি আমাৰ স্থানীয় বিধায়ক মহোদয়ো আহিছে। কি কৰা যায় এইটো আমি আলোচনা এটা কৰি পেলাই এটা সমাধান কৰাৰ চেষ্টা কৰিব লাগিব। ইয়াৰ পৰা সক্ষম হ'ব নে হাতী খেদিব? ইয়াৰ পৰা এই যিটো জনাঞ্চল এইটোৰ পৰা সক্ষম নহয়। ইয়াৰ কাৰণ ইয়াত বহুত বসতি বহুত আছে, ঘৰ আছে। এতিয়া আমি চাওঁ কালি বা পৰহি এটা ড্ৰাইভ দিম। দিনত যিটো হাতীখিনি থাকে, যিটো পাৰ হয়। দিনত যিটো হাতীখিনি থাকে, যোৱা বছৰ আমি তেনেকুৱা হয়। কৰিছিলোঁ। তাৰ পৰা আমি কালি নহয় পৰহিৰ পৰা আমি এটা ড্ৰাইভ দিম। এনেকুৱা কৰিম আৰু কিমানখিনি সফল হয় চাওঁ আৰু।